গালি ওই বাপেরও গালি ভন্তি গালি দাদাই গালি পেহি গালি ওই পেহি গালি খুড়ি গালি আরু গালি ও রাইনো গালি ইমান চেষ্টা কি অধরে যাব পারে ইমান পাপ পৃথিবী সহ্য করিব পারে মোর আজন্ম সাধনার সফলতা তুমি আর মই দিনহীন অন্ন খেবি তুমি হত জীবিত ভাতার জ্যেষ্ঠ আর মই হত প্রেতাত্মার কনিষ্ঠ তোমাতে মতে ইমান প্রভেদ অথচ ইমান আপন ও তুমি মোর স্নেহর ভাগিনা আর মই তোমার স্নেহর বুদ্ধি দাতা মাতুলা আরো বেশি করে নাই দিগন্ত পোখারি লহ লহ জিম্বামেলি অগ্নিশিখা তপ করে জ্বালে উঠিছে এটি দোষী করে প্রসঙ্গইতাত তাপ দিছে ক্ষেত্র নাই কালো ক্ষেত্র নাইয়াক নিবারণ করে কালো ক্ষেত্র নাইয়াক নির্বাপিত করে সামৰণি পৰি আহিছে বাকী আছে মাথো দুৰ্যোধন কুৰুক্ষেত্ৰৰ দৰে সামৰণিৰ লগে লগে ভাৰত যুদ্ধৰ প্ৰহেলিকা শকুনিৰ জৱনিকা পেলাব লাগিব বাকী আছে মাথো সৈন্য আৰু শকুনিৰ কিবা এটা কৰিব নোৱাৰিলে পাছত কৰাটো বৰ কঠিন হৈ পৰিব আজি মোৰ পৰম সৌভাগ্য দেখোন আহি নাৰায়ণৰ আগতে ওলালোহি প্ৰণাম নাৰায়ণ বাবা তোমাৰ কথা কি ভাবি আছিলো যুদ্ধৰ ভাৱ এৰি মোৰ কথা ভাবিছিলানে নে যুদ্ধৰ মাজতে মাজতে বাবা তেন্তে আমাৰো চাউল উকলিল কিয় বাবা এই অতদিনে ডাঙৰ নক্ষত্ৰবোৰ গণনা কৰি আছিলা দেখি আমি চকুত নপৰিছিলো এতিয়া সেইবোৰ শেষ কৰি যদুপতিয়ে যেতিয়া সৰু সুৰা তৰাৰ লেখত ধৰিলাহি আমিতো পপিয়া তৰাহে আমাকতো খহাবাই বাবা তুমি বৰ চতুৰ সকলোবোৰ যদুপতিৰ পৰাই ধাৰ কৰা বাৰু বাবা তোমাক এটি কথা সুধিম ক'বানে বাৰু অন্তৰ্যামী ভগৱানে নকলেও জানিব বাৰু কোৱাচোন বাবা এই কুৰুক্ষেত্ৰ মহাসমৰতে তুমি কাৰ পৰাজয় হলে ভাল পোৱা তাৰ উত্তৰ আজি নাৰায়ণক দিব লাগিবনে তুমি নিষ্ঠুৰ আৰু তুমি মই মোৰ কৰ্তব্য কৰিছো মোৰ কৰ্তব্যৰ কোনখিনিত ত্ৰুটি হ'ল দয়াময় ভাগিন বুলি মুখৰ অমৃতেৰে ফুলাই অন্তৰতে চিৰ সঞ্চিত হৰাহৰু বিহি পান কৰোৱাতকৈ সন্মুখ সমৰতে অসি ধাৰণ কৰাই অনেক গুণে শ্ৰেয় মামা যদুপতি বাবা প্রধান এই প্রবঞ্চনা প্রতারণা ক্ষমার অযোগ্য বলি ময়ো জানো
কিন্তু পূর্ণ ব্রহ্মর নারায়ণর কপট নিত্যাতিকয় মোর এই আচরণ বেশি দুখনীয় নে ভুল বুঝিছা বাবা জীবন্ত ভুল করি করি ভুলতি অভ্যস্ত হল এতিয়া আৰু শেষ বছৰ এই শেষ বছৰত সেই ভুল নাভাগে দয়াময় বাবা তোমার দুঃখতে কৌরব ধ্বংস স্বর্ণময়ী লঙ্কাকে সাই করেছিল রাজভ্রাতা বেবিহনে আৰু আজি স্বর্ণময়ী ভারত ভূমিকে শ্মশানে ঘাততে পরিণত করিলা রাজ বাতুলে তুমি শকুনি বাবা মোর ধন্যবাদ করিবা গ্রহণ রঘুদিল বাবা অতি পরোধকে শকুনি দুর্যোধনের এই সৈন্যরে পালিত চরিত্র শকুনি প্রবঞ্চক প্রতারক রাজদ্রোহী শকুনির মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো দোষ সকলো কলংক জাপি দি গতি ভগৱান কৃষ্ণই যেতিয়া দুখৰ হাত সাৰিব পাৰিছে সেই শকুনি সামান্য শকুনি নহয় তাৰ জীবন ধন্য তার জনম ধন্য আৰু জীবনের গৰাকী তুমি যদুপতি মোৰ ধন্যবাদ কর্ম গ্রহণ বাবা তোমার উদ্দেশ্য আর মোর উদ্দেশ্য একই নহয় তোমার উদ্দেশ্য প্রতিশোধ ধ্বংস আর মই यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् धर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधुनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय सम्भवामि योगे योगे ধুন্দুলি গছ ধুন্দুলি মানে বেছিকে লাগে সৰু শব্দ খিচিং খাচাং শব্দ হেতা শব্দ এইবিলাক শুনি থাকিব লাগে তেতিয়া ধুন্দুলি হেনো বেছিকে লাগে আমাকো পাকঘৰ কাষৰ বেৰখন পানী পৰি পচি আছিলে ধুন্দুলি লাগি আছিলে মই গম নাপালোঁ পাতৰ মাজত লাগি আছিলে যেতিয়া চাহ দিছে আৰু ওচৰতে বহি পেলাই চাহ খাই আছোঁ লাহে লাহে মেঘখনে তেনেকুৱা কৰিছে দেই সঁচাবে একদম এনেকুৱা এটা শব্দ সৰহকৈ সোমাই আহিলে মই ধুন্দুলি কোমাৰো ধুন্দুলি খালো একদম দৌৰ মাৰিলোঁ তাৰ বুটিয়ে কৈছে এইটো দেখোন ধুন্দুলি কোম নহয় ঐ পাছফালে দি থোৱা ধুন্দুলিটো বেৰখন ফালি সেইদিনা আছিল আকৌ গান্ধী জয়ন্তী মই গান্ধীজীক আঁকি আছিলোঁ মই গান্ধীজীক আঁকি থাকোঁতেনে ভণ্টিয়ে পাছফালৰ পৰা আহি এক ঢকা মাৰি দিলে মই গান্ধীজীক আঁকি ছেকেণ্ড হ'লোঁ সেইটো সুখতে বহুত দিন চুলি নাচকেই থাকিলোঁ নাচিলত মোৰ চুলিত জট হৈ গ'ল আৰু মই জটা হৈ গ'লোঁ ধন্যবাদ তোমাৰ নামটো তিলেশ্বৰ শৰ্মা কি কৰিছা এই কালিৰ পৰা মই গৰুজনী পোৱা নাই এজনীয়ে গাই গৰু আছিলে কলি পাৰি দিয়া এতিয়া বিচাৰি ফুৰিছো ক'তো পোৱা নাই নহয় কাকৰ ডোঙৰ ৰাতিলে প্ৰগ্ৰেম আছে এই যদি মোক গৰুজনী নাপাওঁ এই মোক ঘৰত পূজা নিয়ে বিচাৰি ফুৰিছো কিনি গ'ল গৰুজনী এইজনী মানে কাৰ কথা কৈছা এই মোৰ ঘৈণীয়েকজনীৰ কথা কৈছো আকৌ গৰু মোৰ এজনীয়ে গাই গৰু আছিলে আকৌ এপাৰি দিয়া এতিয়া যদি পোৱা নাই নহয় কৈ নিনো গুচি গ'ল তুমি কোন শ্ৰেণীত মই পঢ়া কেতিয়াবাতে এৰিলো ঠিকে আছে গৰুজনী কলি গাখীৰ আছিলে নে গাখীৰ দিছিলে পোৱালিটো হওঁতে
এতিয়া আৰু কিনিনো গ'ল গাখীৰো নিদিয়া হ'ল মাজতে এতিয়া গুচিও গ'ল ক'ৰবাত গুচি গ'ল বাৰু তুমি গৰু বিচাৰাচোন তোমাৰ নামটো মোৰ নাম বগাই বগাই ঘৰ ক'ত ইয়াত কেনেকৈ লগ ছোৱালীজনী ঘৰলৈ আহিছিলোঁ ছোৱালী ঘৰ ক'ত কুমাৰ গাঁও কুমাৰ গাঁৱত কাৰ ঘৰলৈ দিছা হে ছোৱালী বনমালী ঘৰলৈ তাৰমানে বনমালী যোৱা নেকি ককা আপুনি খোজকাঢ়িয়ে আহিলেনে কেনি এইফালেদি আহিছোঁ আৰু হয় নহয় ইমান চিনি নাপাওঁ হয় নহয় আগৰ দিনৰ মানুহ পুৰণা মানুহ নহয় জানো পঢ়ি আছানে নাই কেলে বুঢ়া বুলি কৈছে ঠিক আছে বাৰু আপুনি যাওকচোন আকৌ লগ পালে কথা পাতিম বাৰু ময়ো পাছে পাছে গৈ আছোঁ তোমাৰ নামটো কুঞ্জ গগৈ তুমি কোন বোৱাৰী মানুহ এনেকৈ ঘূৰি ফুৰেনে ক'ত ঘূৰি ফুৰিছিলা আহিছিলা ক'লৈ বাৰু ঠিকে আছে বনোৱা আধুনিক বোৱাৰী তুমি হয় নাই ঠিকে আছে বনোৱা বাৰু আমি চাম তুমি বনোৱাচোন তোমাৰ ককা আপুনি পোৱাগৈ নাই অঁ ককা কি খাইছে আছে নেকি লগত হা ককাই চূণ চাদাই খান নাই চূণ চাদাৰ লগত খাওঁ ককা সেই জোৱাই ঘৰত আজি থাকিবনে থাকিম ঠিকে আছে বাৰু ককা আকৌ লগ পাম আপুনি গৰু পালে নে নাপালে নাই পোৱা কিনিনো গ'ল জানো নাই পোৱা দেখোন হয় নেকি বাৰু চাওক তোমাৰ নামটো মোৰ নাম তিলেশ্বৰী বুঢ়ী আইতা নমস্কাৰ আইতা কোন ফালে এনেই ঘৰত থাকি আমনি লাগে ওলাই আহোঁচোন এইফালে সেই বুলিয়ে ওলাই আহিলে এতিয়া ইয়াতনো কি কৰিছে আপুনি নে চাই ফুৰিছোঁ এই কিবা দিয়ে আইতা ঘৰত কোন কোন আছে মোৰ ঘৰত ল'ৰা 4টা আছে আৰু 2টাই বিয়া পাতিলে 2টাই নাই পতা বোৱাৰী আছে নাই আছে বোৱাৰী এজনী কি দামী মোবাইল এনেকে থাকে নাজানো এজনীয়ে আকৌ মোক আকৌ মৰম কৰি খেলাই আহে বাটত আহোঁতে আমি বোৱাৰী এজনী পাইছিলোঁ নগাঁও বুলি কৈছিলে তেনেকুৱা ধৰণৰ নেকি আপুনি পাইছিলে নেকি আহোঁতে বাটত নাই পোৱা নহয় আপুনি আকৌ আমি বাটত আহোঁতে এজন গুৰু বিচাৰি পেলাই আহি আছিলে ক'ৰবাৰ পৰা কি কালু গাঁও নে ক'ৰবাৰ বুলি ক'লে সেইজনক পাইছিলে নেকি নাই পোৱা মই এনেই সেইবিলাক ক'ত চিনি পাওঁ মই আপুনি পঢ়িছিলে নাই বুঢ়ীও হ'লো যে আইতা লগ পাম আকৌ দেই গৰু হেৰালে কেতিয়া হেৰালে কালি হেৰালে গৰুজনী কেনেকুৱা আছিলে এপাৰি দিয়া শিং আছিলে নাই হয় নেকি সেই তিনিটা গৰুজনী ওলাইছিলে মানুহকেইজনৰ ফটো নহয় নেকি আচ্ছা বাৰু আপোনাৰ ঘৰ নগাঁও কোন জেগাত মৃত্যুঞ্জয় মন্দিৰৰ ওচৰত নগাঁও মৃত্যুঞ্জয় মন্দিৰৰ ওচৰত ঘৰ দেই বাৰু ৰিল বনাই আছে নহয় জানো ৰিল বনাই কি কৰিব আপুনি মডেল যুগ ৰিল বনাইতো কিবা এটা কৰিব লাগিব ইনষ্টাগ্ৰাম আছে আচ্ছা পপুলাৰ হয় তাৰপৰা কিবা পইচা পাতি আহে নেকি ইউটিউবত দিয়ে ন তো আপুনি কিমান দিনৰ পৰা ৰিল বনোৱা কাম কৰি আছে
দুবছৰ আগতে মানে 2 বছৰ আগতে কিবা কৰি আছিলে পঢ়িছিলে ন আচ্ছা বিয়া ক'লে হৈছে আপুনি নগাঁও মা ঘৰ ক'ত ডিমাপুৰ মা ঘৰ ডিমাপুৰ বাৰু ঠিক আছে আপুনি ৰিলছ বনাওক আইতা আপোনাৰ ল'ৰা ছোৱালী কেইটা 4টা বিয়া পাতিলে নাই দুটা পাতিলে দুটা নাই পতা হাজিৰা কৰে এই বিয়া পতাকেইটা কি কৰে এনে অনাই বনাই ঘূৰি ফুৰে বোৱাৰী কেইজনী আপোনাৰ দুটাই পাতিলে দুজনী নহয় জানো বোৱাৰী ক'ৰ পৰা আনিছে ক'ৰ পৰা বোৱাৰী আনিছে তাকো নাজানে নিজৰ বোৱাৰীজনীৰ কথাকে নাজানে এজনী নগাঁৱৰ পৰা আনিছে নে ক'ৰ পৰা আনিছে নাজানো আকৌ বোলে ক'লে নগাঁৱৰ পৰা আনিছে এজনী গোলাঘাটৰ পৰা নাতি আছে নাই মানে সৰুজনী ডাঙৰজনী ছোৱালী এজনী আছে বাৰু ক'ৰ পৰা আহিলে ঘৰ ক'ত কুমাৰ গাঁৱত ঘৰ যাব কেলে ক'লে যাব আপুনি ছোৱালী ঘৰলৈ যাব কোন জেগালৈ যাব কুমাৰ গাঁও যাব আপোনাৰ ঘৰ ক'ত কচুবৰীয়া কচুবৰীয়া নে কচুগাঁও ভুল হৈছে নেকি আপুনি কচুগাঁও বুলি কৈছিলে আগতে এবাৰ কচুবৰীয়া নে কচুগাঁও কচুগাঁও ভুল হৈ গৈছিলে কাৰ ঘৰলৈ যাব বুলি ক'লে ছোৱালী মানে জোঁৱাই নাম কি বনমালী জোঁৱাই কি কৰে আপোনাৰ মেল আছে কিহৰ কাঠৰ মিল আছে আজি থাকিব নহয় জানো আচ্ছা আপোনাৰ নাতি আছে নাই কেইটা এটা এতিয়া নাতিৰ কাৰণে কি আনিছো বুলি ক'লে চকলেট আচ্ছা আপুনি ৰিল বনাইছে কিহৰ ৰিল ইনষ্টাগ্ৰামলৈ বনাইছে ইনষ্টাগ্ৰামত আপুনি দি দিব আমি চাই পেলাই মানে আপোনাক হেৰি কৰিব লাগিব লাইক মাৰিব লাগিব আচ্ছা কমেণ্টটো কৰি দিম যদি কঁকালত ধৰে আপুনি টং টঙাই কেলে ঘূৰি ফুৰিছে হাৱা খাবলৈ আহিছে যাওক দৰাই কি বিচাৰি ফুৰিছে আপুনি আমাৰ ইয়াত কালি 60,000 হেৰাইছে তেতিয়াহ'লে সেইটোৱে দিব পাৰে আপোনাৰ কি গৰু ক'লা গৰু গাই গৰু কেচ কালাৰ লগাই পেলাই ক'লা কৰি পঠিয়াইছে সেইটো ৰং গ'ল নহয় এতিয়া বগাকে ওলাইছে আমাৰ এইখিনিতে নেজানো নহয় কিনি গ'ল তেতিয়াহ'লে ক'লাটো পিয়ৰ ক'লা এতিয়া বিচাৰি ফুৰিছোঁ নহয় এতিয়া পিয়ৰ বস্তু আজিকালি নাই আপোনাৰ ক'লাটো পিয়ৰ নহয় ৰং গ'ল বৰষুণ দিছিলে সেইদিনা বৰষুণ দিছিলে যে ৰং গ'ল আপুনি অলপ ধোঁৱা বৰণীয়া গৰু বিচাৰক লৈ যাব দেই নেজ আছে নে নেজ দীঘল নে নহয় নেখাইছোঁ গৰুটো নহয় কোনোবাই যদি কাটি দিছে তেতিয়াহ'লে ক'ব না কিন্তু মই চিনি পাম নহয় মোৰ গৰুজনী আপুনি লোকৰ গৰু নিনিব আকৌ দেই আমাৰো ক'লা গৰু 3জনী আছে অংশুমণিয়ে আজি ৰাতিৰ সাজৰ বাবে হাঁহ লুকাব যেন লাগিছে ধৰিব এতিয়া দেই লোহিত ক'ত আছা তুমি ধৰিলে এই ধৰি সময় দিবলে গৈ আছে 30 ছেকেণ্ড 7 মিনিট 40 ছেকেণ্ড আছে মাত্ৰ 11 ছেকেণ্ড 11 ছেকেণ্ডৰ ভিতৰত হাত ধৰিব লাগিব 5 ছেকেণ্ড
1 second, 3 seconds, 2 seconds, time up, time up. आधा सेकेंड बापरे बाप बड़ा हो तो रुको 19 सेकेंड बाकी है 15 सेकेंड और 58 टाइम अप। ধন্যবাদ।